guys, welcome back to my channel and পৰীক্ষা চৰীক্ষা খতম হৈ এতিয়া আছো আমি জেঠাহঁতৰ ঘৰ আৰু এতিয়া মাছ খোৱাৰ আছো ইয়াৰ পৰা আমি ফুফু যাম ক'ত যাম আপোনালোকে ভিডিঅ'টো গম পাই যাব সো চাই থাকক এটো হল আমাৰ জেঠাহঁতৰ টাইসন তুমি ফুফু যাবা নাই আমাৰ লগত তো কাপোৰ পিন্ধাই নাই দেখোন নতুন কাপোৰ হা ভাল লাগা আছে দে উঠা উঠা গাড়ীত উঠা তিনটা উঠি মানে ইয়াত বইলো বইলো দলং ক'ত আছে দলংখন ৰাস্তাত আছে দলং চাবলৈ যাবনে আচ্ছা বলা তেনেহ'লে পুলিচ কাপোৰ পিন্ধিলো আই লাভ ইউ টু বেবি Okay. Atta baby. Huh? Atta baby. I love you. I love you. I love you. I love you too, baby. Aww. Nami de. Ehate Dibrugarh jai. To Dibrugarh jabo noa nohoy. To Dibrugarh jabo noa. Nujua. Kyo? Bye bye. আইও ইয়াত পলটুক যাব নিদিলে বাইদেৱে আমি কিটা গৈ আছো এতিয়া ডিব্ৰুগড় আৰু তাতে মামা কাকা এটা ঘৰলৈ গৈ আছো তাতে ভাত পানী খাই আমি যাম কোবালে যাম আপোনালোকে ভিডিঅ'টোত গম পাই যাব সো ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকে আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব ইয়াতে আধা ৰাস্তাত মাহুত নামিছে ফটো উঠে বোলে ৰাস্তাও ধুনীয়া ক্লিন গুটেই তাৰ পাছত আমি অকণ আগবাঢ়ি দিছোঁ আৰু গাড়ীত মাহুত আহি থাকক ফটো চটো উঠি এতিয়া মই ইয়াতে অকণ নামি দিওঁ মাহুতৰ ওচৰলৈ যাওঁ খোজকাঢ়ি আহি আছে মাহুত খোজকাঢ়ি মানে কি আৰু ফটো চটো উঠি আহি আছে মই আকৌ ইয়াত ফটো নুঠো মই একদম তাত ফটো উঠিম য'ত আমি যাম চ' ভিডিঅ'টো চাই থাকিব আৰু আজি ৰাস্তা মানে ইয়াতে ভিৰবাৰ নাই ইমান গোটেই খালী ৰাস্তা কোনে পায় আৰু ফটো চটো উঠি পিনে আমি আহি আছোঁ এতিয়া ডিব্ৰুগড় এতিয়া বেছি দূৰ নাই আৰু এইপিনে 0 পইণ্ট পাইছোঁহি ইয়াতে পিতাই ফোনতে ৰাস্তা সুধি আহি আছোঁ আমি কেইটাই পিনে অলপ যাব লাগিব আৰু ইয়াৰ পৰা ফাইনেলি পাই গ'লোহি আৰু পিনে এইজনী মামী আইতা আৰু পিনে আমি গৈছোঁ ঘৰৰ ভিতৰলৈ যাওঁ আৰু তাৰপাছত ইয়াতে অকণমান দেৰি বহি চাহ তাহ খাই পেলাই খবৰ খাতি সোধা হ'ল বাৰু তাৰপাছত আমি আকৌ ওলাই দিলোঁ আৰু পিনে গাড়ীত বহি ল'লোঁ তাৰপাছত আমি গৈ আছোঁ ক'লৈ গৈ আছোঁ চাই থাকক আমি আহিলোঁ জগন্নাথ মন্দিৰ ইয়াতে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ এতিয়া গাড়ীৰ পৰা নামি আমি আহিছোঁ আৰু এইটোৱে হৈছে ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰ আৰু এইটো ইমান মানে বহুত বেছিয়ে ধুনীয়া যোৱাৰ আগতে আমি চেণ্ডেলযোৰ খুলি লৈছোঁ যিহেতু মন্দিৰ হয় তাৰপাছত আমি যাম ভিতৰলৈ আৰু ব'লক আপোনালোকে চাব কিমান ধুনীয়া মন্দিৰটো এইটোৱে হৈছে জগন্নাথ মন্দিৰ আমি আহি পালোহি যোনটো মানে অৰিজিনেলি মন্দিৰ পুৰীত আছে উৰিষ্যাত ঠিক তেনেকুৱাই হুবহু ইয়াতো বনোৱা গৈছে বহুত ধুনীয়াকৈ বনাইছে 2014ত আৰু হিন্দু ধৰ্মৰ 4টা মন্দিৰৰ ভিতৰতে এইটো এটা হয় সব বলক ভিতৰলৈ যাওঁ আৰু ওপৰৰ পৰা গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি গৈ আছোঁ ওপৰলৈ আৰু বেকগ্ৰাউণ্ড মিউজিকত আপোনালোকে শুনিব পাৰিছে ট্ৰেণ্ডিং ছঙত একদম ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি ছোৱালীবিলাকে ৰীল বনাই আছে আৰু এতিয়া আমি ওপৰলৈ আহিছোঁ আৰু ইয়াৰ পৰাই গোটেই দৃশ্য গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া যেতিয়া আমি আহি পালোঁহি ইয়াত দুৱাৰ বন্ধ আছে যিহেতু আমাৰ টাইমিং অকণ নিমিলিলে চ' দুৱাৰ খুলিব বাৰু আপোনালোকক দেখাম যেতিয়া খুলিব আৰু যোনটো জগন্নাথ মন্দিৰ উৰিষ্যাত আছে যোনটো পুৰীত আছে জগন্নাথ মন্দিৰ সেইটো মানে অকণ ইয়াতকৈ ডাঙৰ কিন্তু ঠিক তেনেকুৱাই এইটো বনোৱা গৈছে 2014ত কিন্তু সেইটো অকণ বেছি ডাঙৰ মানে আৰু বহুত ভিৰ হ'ব যেতিয়া দুৱাৰ খুলিব আৰু তেতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম আৰু এইপিনে হয় বিয়াবোৰ ইয়াতে পাতে আৰু ইয়াত দূৰৰ পৰা দেখাই দিছোঁ জগন্নাথ মন্দিৰৰ যোনটো আৰ্কিটেকচাৰ হয় এইটো কালিংগ ষ্টাইলত বনোৱা গৈছে আৰু ইমানেই বেছি ধুনীয়া নহয় আৰু এই মন্দিৰটো 85 ফিট হাইটত আছে ভাইৰেল হৈছিলে শুনিছিলা নাই হে প্ৰভু হে হৰি ৰাম
আৰু প্ৰত্যেকখন ৱালতেই ভগৱান মানে কৃষ্ণ শিৱ আৰু যিমান আছে মানে চবতে মানে পেইণ্টিং কৰা আছে বনোৱা আছে বহুত ধুনীয়াকৈ বনাই থৈছে সঁচাকৈ কৈছোঁ এই মন্দিৰটো মোৰ বহুতেই ধুনীয়া লাগিছে আৰু ইয়াৰ ভিতৰতেই 9টা মন্দিৰ স্থাপিত আছে মেইন মানে মন্দিৰটোৰ সৈতে আৰু ইয়ালৈ আহিছোঁ যেতিয়া ফটো নুঠিলেনো কেনেকৈ হ'ব ন ইয়াতে কেমেৰামেন বহি কৰি এংগল লৈ একদম ফটো উঠাই আছে যাতে টপৰলৈকে মন্দিৰটোৰ টপৰলৈকে ফটোখন আহক আৰু এপিনে এটাই ফটো উঠিব না নিজে উঠিব না আমাক উঠিব দিব আৰু এপিনে দুৱাৰ খুলিছে ব'লক আমি যাওঁ ওপৰলৈ আৰু চাওঁগৈ অকণমান মানে দৰ্শন কৰোঁগৈ বোলা না আহা না বোলা মোৰ লগত বোলা 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 আমি নাযাওঁ চাওক ইমান বেছি ভিৰ মানুহৰ মানে জেগা নাই থিয় হৈ থাকিবলৈও আৰু এয়া দৰ্শন কৰি পেলাই আহিলোঁ আমি বাহিৰত ভাইটিয়ে মোক টানি টানি লৈ আনি আছে আৰু এপিনে আমি গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ বাৰু আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু এয়া ভিতৰত যিমান মন্দিৰ আছে মানে গোটেইখিনিত এবাৰ এবাৰ দৰ্শন কৰি পেলাই মানে গোটেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু এইটো ইয়াতে যজ্ঞ হ'লে মানে ইয়াতে হয় আৰু ছাইডতে আছে কেণ্টিন নহয় বাৰু দোকান আৰু খানা পিনাৰ ব্যৱস্থা মানে ইয়াতে দোকান চোকান আছে ৰেষ্টুৰেণ্ট টাইপত হোটেল টাইপত আৰু ইয়াতে হয় যজ্ঞ পাতিলে ইয়াতে হয় ঠিক আছে ময়ো কিবা এটা ক'লোঁ জনবিশ্বাস মতে এই গৰুটোৰ কাণত যদি কিবা এটা কওঁ আমি সেইটো হৈ যায় মানে চ' আপোনালোকেও ক'ব পাৰে বহু মানুহে কয় ময়ো ক'লোঁ মোৰ আশা এটা আৰু ঠিক আছে বহুতখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ বহুতখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো ইয়াতে সামৰিছোঁ বেছি দীঘল নকৰোঁ বাৰু চ' বাই বাই নেক্সট ভিডিঅ'ত লগ পাম